ছাত্ৰ-ছাত্ৰীসকল, আজি আমি অসমীয়া ব্যাকৰণৰ এটি অন্যতম বিষয় উপসৰ্গ আৰু অনুসৰ্গৰ বিষয়ে আলোচনা কৰিবলৈ লৈছো। হওক, অসমীয়া ব্যাকৰণৰ এক অন্যতম পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত বিষয় হ'ল উপসৰ্গ আৰু অনুসৰ্গ। আমি প্ৰথমে জানিব লাগিব যে উপসৰ্গ কাক বোলে। উপসৰ্গৰ সংজ্ঞাটো হ'ল যিবোৰ অব্যয় শব্দৰ নিজা অৰ্থ নাই আৰু যি ধাতুৰ আগত বহি বিভিন্ন অৰ্থপূৰ্ণ শব্দ প্ৰকাশ কৰে তাকে উপসৰ্গ বোলে। যেনে পৰা উপসৰ্গৰ প্ৰয়োগ কৰিলে পৰাজয়, উপসৰ্গৰ প্ৰয়োগ কৰিলে শব্দ পোৱা যায় অপমান। উপসৰ্গ মুঠতে 20টা বুলি ব্যাকৰণসমূহত পোৱা যায়। সেইসমূহ হ'ল প্ৰ, পৰা, অপ, সম, অনু, অপ, নিৰ, দূৰ, অভি, বি, অধি, সু, উদ, প্ৰতি, নি, অতি, অপি, পৰি, উপ, আ। আৰু এই উপসৰ্গসমূহ আমি প্ৰয়োগ কৰিলে আমি একোটা পূৰ্ণাংগ শব্দ পাব পাৰোঁ। কেইটামান উদাহৰণ মই সম্পৰ্কত কৈ দিছোঁ। যেনে উপসৰ্গ প্ৰ, ইয়াৰ প্ৰয়োগ কৰিলে পোৱা যায় প্ৰকাশ, প্ৰধান আদি শব্দ। পৰা, পৰাজয়, অপ, অপমান, অপবাদ, সম, সংযোগ, সংযম, অনু, অনুবাদ ইত্যাদি। এই ধৰণৰ উপসৰ্গসমূহ বিভিন্ন পৰীক্ষাত আমাক প্ৰয়োগ কৰিবলৈ দিয়া হয় আৰু এইবোৰ প্ৰয়োগ কৰোঁতে ছাত্ৰ-ছাত্ৰীসকলে উপসৰ্গৰ সংজ্ঞা আৰু ইয়াৰ প্ৰয়োগ সম্পৰ্কে মনত পেলালে উপকৃত হ'ব। উপসৰ্গৰ আমি মনত ৰাখিবলগীয়া কেইটামান বৈশিষ্ট্য হ'ল ই এবিধ অব্যয়, ইয়াৰ নিজা অৰ্থ নাই, ই ধাতুৰ বা শব্দৰ বা প্ৰকৃতিৰ আগত বহিহে নিৰ্দিষ্ট অৰ্থ প্ৰকাশ কৰিব পাৰে, ইয়াৰ নিৰ্দিষ্ট সংখ্যা 20টা, ই সংস্কৃত উপসৰ্গৰ বিৱৰ্তিত ৰূপহে মাথোন। গতিকে আমি থুলমূলকৈ উপসৰ্গৰ বিষয়ে এইখিনি কথা জানিলোঁ। মই পুনৰবাৰ উপসৰ্গৰ সংজ্ঞাটোৰ বিষয়ে ক'ব বিচাৰিছোঁ যে উপসৰ্গ কাক বোলে বুলি সুধিলে বা পৰীক্ষাত লিখিবলগীয়া হ'লে আমি এইখিনি কথা লিখিব লাগিব। যিবোৰ অব্যয় শব্দৰ নিজা অৰ্থ নাই আৰু যি ধাতুৰ আগত বহি বিভিন্ন অৰ্থপূৰ্ণ শব্দ প্ৰকাশ কৰে তাকে উপসৰ্গ বোলে। যেনে পৰা, উপসৰ্গৰ প্ৰয়োগ কৰিলে পৰাজয়, উপসৰ্গ প্ৰয়োগ কৰিলে পাওঁ আমি অপমান। এইবাৰ আমি আলোচনা কৰিব বিচাৰিছোঁ অনুসৰ্গৰ বিষয়ে। অনুসৰ্গ কাক বোলে? যিবিলাক অব্যয় নাম পদ বা ক্ৰিয়াপদৰ একেবাৰে শেষত বহি বাক্যৰ অৰ্থ দৃঢ় কৰে সেইবিলাককে অনুসৰ্গ বোলে। যেনে উ, এ আদি। উ অনুসৰ্গ প্ৰয়োগ কৰিলে আমি পাওঁ ৰামেও কামটো কৰিব। ৰামেও, উ এটা অনুসৰ্গ। ঠিক একেদৰে এ, দৰৱটো সিয়ে আনিব। সিয়ে অনুসৰ্গ আমি কেইবাটাও পাওঁ। তাৰে কেইটামান গুৰুত্বপূৰ্ণ অনুসৰ্গ হ'ল উ, যেনে ৰামেও, এ, যেনে সিয়ে, এই, যেনে হৰিয়েই অংকটো কৰিব, ই, মই কামটো কৰিমেই, কে, সি ঘৰলৈকে যোৱা উচিত। এনেধৰণৰ অ, এ, এই, ই, কে, কু এই ধৰণৰ অনুসৰ্গবোৰ আমি প্ৰয়োগ কৰি একোটা
বাক্য গঠন কৰিব পাৰোঁ। উপসৰ্গ আৰু অনুসৰ্গৰ আলোচনা কালত আমি মনত ৰাখিবলগীয়া গুৰুত্বপূৰ্ণ কথাটো হ'ল উপসৰ্গ ক্ৰিয়াপদ আদিৰ আগত বহি অৰ্থ প্ৰকাশ কৰে, আনহাতে অনুসৰ্গ বাক্যৰ শেষত বহি তাৰ অৰ্থ প্ৰকাশ কৰে। অনুসৰ্গৰ মনত ৰাখিবলগীয়া বৈশিষ্ট্যকেইটা হ'ল উপসৰ্গৰ দৰেই অনুসৰ্গও এবিধ অব্যয়। অনুসৰ্গক পৰসৰ্গ, অনুপদ আদি বুলিও কোৱা হয়। ই ক্ৰিয়াপদৰ বা বাক্যৰ শেষত বহে। ইয়াৰ নিৰ্দিষ্ট সংখ্যা নাই, অৰ্থাৎ আমি উপসৰ্গ যিদৰে 20টা বুলি জানো, সেইদৰে অনুসৰ্গৰ নিৰ্দিষ্ট সংখ্যা নাই। ই অসমীয়া ভাষাৰ এক সুকীয়া বৈশিষ্ট্য বহন কৰিছে, অৰ্থাৎ অনুসৰ্গসমূহে অসমীয়া বাক্যসমূহৰ প্ৰয়োগৰ ক্ষেত্ৰত বক্তাৰ মনৰ বিভিন্ন ভাৱ, অনুভূতি আদি প্ৰকাশ কৰাত সহায় কৰে। গতিকে আমি ইমান পৰে উপসৰ্গ আৰু অনুসৰ্গৰ বিষয়ে আলোচনা কৰিলোঁ হওক। ছাত্ৰ ছাত্ৰীসকলে উপসৰ্গ আৰু অনুসৰ্গৰ বিষয়ে বিস্তৃতভাৱে জানিবৰ বাবে ব্যাকৰণৰ সহায় ল'ব পাৰে আৰু ব্যাকৰণত ইয়াৰ বিস্তৃত ব্যাখ্যা আৰু প্ৰয়োগ উল্লেখ আছে। সেইসমূহ অধ্যয়ন কৰি তেওঁলোকে উপসৰ্গ আৰু অনুসৰ্গৰ বিষয়ে যথেষ্টখিনি কথা জানিব পাৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।